খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো খবৰ ভালে বাৰু আজি মই স্নেহাইতৰ নতুন ব্লগ বনাবলৈ আহিছোঁ আজি ব্লগটো হ'ল আজি মানে গধূলি সময়কণ কি কৰোঁ চাই থাকিব কাইলেতো যিহেতু সানডে স্কুল বন্ধ সেইকাৰণে মই ব্লগিং কৰোঁ বুলি ভাবিছোঁ আজি কাইলৈ দেখাই থাকিম দিনটো কি কৰোঁ আজিও দেখাম গধূলি সময়কণনো কি কৰোঁ এতিয়া গধূলিয়ে হ'ল যিহেতু ইয়াত দেখিছেনে এতিয়া বাজিছে ৰ'ব চাইছোঁ 3:51 এতিয়া গধূলিয়ে হ'বলৈ হ'ল আৰু 4টা বাজিব হ'ল আৰু মই ভাবিছোঁ মানে সময় পোৱা সময়কণ মানে মই অকণমান ফুল এজোপা ৰুম বুলি ভাবিছোঁ তাৰপিছত ফুলজোপা ৰুই মানে ফুটা কৰি মানে হেঙিং কৰি দিম বুলি ভাবিছোঁ সেইকাৰণে আপোনালোকে চাই থাকিব কি কৰোঁ কি নকৰোঁ গধূলি সময়কণ কাইলৈও দেখাম নেক্সট ডে সানডে আৰু চাই থাকিব কি ৰুনো কি নুৰু চাই থাকিব ফুল ৰুই ভাল পাওঁ আৰু টাইম পাছ কৰোঁ এনেই আৰু ফুলটো ৰুই সেইকাৰণে হেঙিং কৰিম চাই থাকিব আপোনালোকে হেঙিং ৰুম মানে চাই থাকিব কি কৰোঁ কি নকৰোঁ আৰু তেতিয়াহ'লে ব্লগটো ষ্টাৰ্ট কৰোঁ ব'লক তো গাইছ মই ডাঙৰ বটল এটা লৈ লৈছোঁ হৈছে স্প্ৰাইটৰ মই ওপৰডোখৰ কাটি দিম মই ইয়াত মনি প্লেণ্ট ৰুম আগতে মই মাটিখিনি ভৰাই লওঁ আৰু মই এইডোখৰত ফুটা কৰিম মানে মই ৰছী এডাল মানে সোমোৱাই দিম তাত ওলমাই থ'ম মানে তেতিয়া ধুনীয়া লাগিব বেছি নাগাটো অকণমান এডাল কাটিম এয়া অকণমান কাটো হৈ যাব এয়া কাটিলোঁ দেখিছেনে তো গাইছ ৰোৱা কমপ্লিট হৈ গ'ল এতিয়া মই মানে দুফালে মানে হেৰি কৰি লওঁ ফুটা দুটা কৰি লওঁ তাৰপিছত ৰছী বিচাৰিব লাগিব ওলামাবলৈ আৰু এয়া দেখিছেনে ভালকৈ মানে বালি লাগি আছিলে সেইকাৰণে মানে পানী অকণ দি দিওঁ আৰু নতুনকৈ ৰুইছোঁ হয়নে কেনেকুৱা লাগিছে জনাব ইমান বাৰু ভালকৈ ৰুব নাজানো ফুলৰ বিষয়ে মই ইমান নাজানো তাৰবলৈ মানে মই ওলমাবলৈহে কৰিছোঁ দেই গাইছ আপোনালোকক দেখাইছোঁ এতিয়া মই পানী সানোঁগৈ দিবলৈ মগ এটাত পানী লৈ ল'লোঁ অকণমান অকণমানকৈ দিওঁ গোটেই দিলে মানে মৰহি যাব
সোমাব লাগিব বাৰু ৰুই পেলাই কিন্তু মানে স্কুল যাব লগা হয় কাইলৈ সানডে কাইলৈ দুটামান ৰুম আৰু মানে মনি প্লেনে ৰুই নাথাকোঁ বেলেগ বেলেগ কিবা ফুলো ৰুম বাৰু কেনেকুৱা লাগিছে জনাব ৰছীডাল অকণমান দীঘল হ'ল জেগা বিচাৰি পালোঁগৈ যেনে তেনে তাহলে আপোনালোকক বাৰু দেখালোঁ কাইলৈ আপোনালোকৰ সানডে কাইলৈ নেক্সট ডে লগ পাই আছোঁ আজি গধূলি সময়খননো কি কৰোঁ চাই থাকিব আৰু মই মানে ফুল চুলত লাগি বহুত ভাল পাওঁ সেইকাৰণে আৰু কাইলৈ মানে মই মানে দুটামান ৰুম আৰু ফুল মানে কাইলৈ আৰু মানে মই বেলেগ জেগা বিচাৰিব লাগিব কাইলৈও এইকণ জেগা পালোঁগৈ আৰু বিচাৰি তো গাইছ এইবোৰ ফুলবোৰ দেখিছেনে একেবাৰে আছে মানে একো নতুন অনা নাই এয়া দেখিছেনে হেৰি ফুলিছে নামটো নাজানো যে গাইছ আপোনালোকক কৈছে আপোনালোকে চাগে দেখিছে এয়া চাহ বনাই ল'লোঁ তাৰপিছত এয়া বিস্কুট তাৰপিছত কাটা বিস্কুট এয়া এতিয়া ধুনীয়াকৈ খাওঁ গধূলি চাহকণ তো গাইজ মানে গধূলি এতিয়া ৰাতি আৰু এতিয়া বাজিছে 7:42 PM হৈছে আৰু 8টাই বজা নাই মানে আজি আপোনালোকক চিকেন ৰেচিপি দেখাম আৰু পঢ়িউনি হৈ গ'ল পঢ়িলোঁ তাৰপিছত এতিয়া আপোনালোকক চিকেন ৰেচিপিটো দেখাম মানে আজি চিকেন আনিছে চাই থাকিব দেখাই থাকিম কেনেকৈ বনাইনো আমাৰ মায়ে ধনিয়া দিছে মাংস হৈছে আৰু লাহে লাহে